নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। পঞ্চম শ্ৰেণীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰথম পাঠ সংখ্যাৰ চিনাকি অনুশীলনী 1A। সংখ্যাৰ চিনাকি অনুশীলনী 1A। অনুশীলনী 1A। 1 নম্বৰত দিছে 204ৰে লিখিব পৰা 204ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি? আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি? উত্তৰ 204ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো আমাক বিচাৰিছে। আটাইতকৈ সৰু সংখ্যাটো হ'ব কি হ'ব? 204। কাৰণ শূন্য যদি আগত দিয়া হয়, শূন্য কেতিয়াও সংখ্যাৰ আগত নবহে। গতিকে আমাৰ প্ৰথমতে কি হ'ব? 2টো আগত বহাম, তাৰপিছত 0 বহাম, তাৰপৰা 4 হ'ব, মানে 204। ঠিক তেনেকৈ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব কি হ'ব? ডাঙৰ সংখ্যাটো হ'বলৈ হ'লে আমি 4 আৰম্ভ কৰিব লাগিব। 4, 2, 0। 2 নম্বৰ 1ৰে আৰম্ভ আৰু 5ৰে শেষ হোৱা 1ৰে আৰম্ভ আৰু 5ৰে শেষ হোৱা 6টা অংকযুক্ত 5ৰে শেষ হোৱা 6টা অংকযুক্ত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখা। আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখা। আটাইতকৈ ডাঙৰ সংখ্যা লিখা। এতিয়া আমাক কি কৈছে? 1ৰে আৰম্ভ হ'ব লাগিব আৰু 5ৰে শেষ হ'ব লাগিব। আৰু কেইটা অংকযুক্ত হ'ব লাগিব? 6টা অংকযুক্ত হ'ব লাগিব। এতিয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? আটাইতকৈ সৰু সংখ্যাটো হ'ব
আটাইতকৈ সৰু সংখ্যাটো হ'ব কি হ'ব লাগিব একেৰে আৰম্ভ হ'ব লাগিব আৰু 5ৰে শেষ হ'ব লাগিব 6টা অংকযুক্ত হ'ব লাগিব গতিকে একেৰে আৰম্ভ হ'ল আৰু যেহেতু 6টা অংকযুক্ত হ'ব লাগিব গতিকে 1 2 3 4 কেইটা হ'ল 1 2 3 4 5 আৰু এটা 5ৰে শেষ হ'ব লাগিব গতিকে 5 দি দিলে আমাৰ 6টা অংকযুক্ত সংখ্যা হ'লনে 1 2 3 4 5 6 6টা হৈ গ'ল ঠিক তেনেকৈ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব একেৰে আৰম্ভ হ'ব লাগিব একেৰে আৰম্ভ হ'ল আটাইতকৈ ডাঙৰ অংকযুক্ত গতিকে আটাইতকৈ ডাঙৰ অংকটো আমি জানো 9 গতিকে ইয়াত কি বহাব লাগিব 9 দিব লাগিব 1 2 3 4 আৰু কি হ'ব লাগিব 5ৰে শেষ হ'ব লাগিব 5ৰে শেষ হ'ল কেইটা হ'ল 1 2 3 4 5 6 6টা অংকযুক্ত হ'ল 3 নম্বৰত কি দিছে 2 3 আৰু 4ৰে গঠন কৰিব পৰা 2 3 আৰু 4ৰে গঠন কৰিব পৰা 2 3 আৰু 4ৰে গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ 2 3 আৰু 4ৰে গঠন কৰিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা উত্তৰ ঊৰ্ধ্বক্ৰম মানে কি ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰম মানে আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে এতিয়া নিম্নেয় সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমটো হ'ব সৰুৰ পৰা ডাঙৰলৈ আমি সজাই যাব লাগিব কি হ'ব তেতিয়াহ'লে 2 3 4 2 4 3 3 2 4 3 4 2 4 2 3 আৰু 4 3 2 একাধিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ হৈছে আটাইতকৈ সৰুটো 234 আৰু আটাইতকৈ ডাঙৰটো কি হ'ল 432 ঠিক তেনেকৈ আমাৰ 4 নম্বৰটো আছে
4 নম্বৰটো কি দিছে 5 8 7 আৰু 4ৰে 5 8 7 আৰু 4ৰে গঠন কৰিব পৰা চাৰিটা অংক বিশিষ্ট এবাৰ কেইটা কৈছে 4টা অংক বিশিষ্ট সংখ্যাবোৰ লিখি অধক্ৰমত সজোৱা উত্তৰ অধক্ৰম মানে কি অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে মানে ডাঙৰৰ পৰা সৰুলৈ এতিয়া অধক্ৰমটো কি হ'ব অধক্ৰমটো হ'ব একাধিক্ৰমে এতিয়া আমি ডাঙৰৰ পৰা সৰুলৈকে সজাই যাম আটাইতকৈ ডাঙৰটো কি হ'ব 8ৰে আৰম্ভ হ'ব লাগিব 8 7 5 4 8 7 4 5 8 5 7 4 8 5 4 7 8 5 4 7 8 4 7 5 8 4 5 7 7 8 5 4 7 8 4 5 7 5 8 4 7 5 4 8 7 4 8 5 7 4 5 8 5 8 7 4 5 8 4 7 5 7 8 4 5 7 4 8 5 4 8 7 5 4 7 8 4 8 7
5 তলতে লিখি দিছোঁ 4 8 5 7 4 7 8 5 4 7 5 8 4 5 7 8 এইখিনি হৈছে অধক্ৰম ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰুলৈ